লাগে সেলফি কাম কাৰণে ঠেলিকি ষ্টাৰ্ট কৰিব নোৱাৰে জানিছো এই নট দুটা আছে এটা এনেকৈ মানে এনেকৈ জুই অকণ মাৰে মই চাবলৈকে আহিছোঁ আৰু এতিয়া মানে বনাই মেলি হৈ গ'ল গাড়ী বহুত বাহ সোমাই গ'ল এইবোৰজনে এইবোৰতে চবে তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন তো গাইজ আজি ওলাই আহিলোঁ বাইকখন মানে পূৰা প্ৰিপেৰেশ্যন কৰি আছোঁ মানে ৰাইডৰ কাৰণে তো এই দুখনে যাব নিউজ ক'ত যাম আমি মানে টাৱাং নহ'বা মায়'দিয়া প্লেন কৰিছোঁ ট্ৰিপটো কি হয় ভাবিব লাগিব মানে ক'ত গ'লে ভাল হ'ব কমেণ্ট কৰি জনাবা কমেণ্ট কৰিবা টাৱাং নহ'লে কি আছিলে মায়'দিয়া তো গাইজ এতিয়া আমি যাওঁ যোৰহাট ছাৰ্ভিচ চেণ্টাৰলৈ গৈ পিনি এতিয়া মোৰ মানে বহুত বাইকখনে পূৰা প্ৰব্লেম দি আছে তো এইফালে চেইন পকেট বদলাব লাগিব তাৰপৰা মোৰ চেল্ফে কাম কৰা নাই এক ছেকেণ্ড দেখাই আছোঁ মোৰ চেল্ফে লোৱা নাই এতিয়া দেশী যোগাৰ কৰি সেইটো চব চেল্ফ কাম কৰা নাই তো এইফালে দেশী যোগাৰ কৰি মানে গাড়ীখন বনাই মেলি আহিছে যেনে তেনে লৈ আহিছোঁ ছাৰ্ভিচ চেণ্টাৰলৈকে চেল্ফে কাম কৰা নাই ঠেলিকি ষ্টাৰ্ট কৰিব নোৱাৰে জানেই চবেই মানে বহুত কষ্ট ঠেলি ষ্টাৰ্ট কৰিবলৈ মোৰ বাইকত মানে প্ৰব্লেম এটা দিয়ে এইফালে এতিয়া মানে বেছি যেনে তেনে যোগাৰ অকণমান কৰি মেলি লৈ আহিছোঁ বাইকখন তো এইফালে চোৱা এইফালে এইফালে লৈ ফোনটো এনেকৈ নহয় চাবিটো লগাই লোৱা আকৌ চাবি পাওঁ তো মানে ইয়াৰ গাড়ী মানে চেল্ফে নলয় চেল্ফি বেয়া হৈ থাকিলে মানে তো এইফালে বেয়া হ'ল ইয়াত এই নট দুটা আছে এই তাত এনেকৈ মানে এনেকৈ জুই অকণ মাৰে মানে বেছি নামাৰে জুই অকণ মাৰে এনেকৈ ষ্টাৰ্ট কৰি মেলি লৈ আহিছোঁ তো যাওঁ এতিয়া ডিলাৰলৈ তো গ্ৰুপতো বনাই জানে আৰু এতিয়া ভিডিঅ' ব্লগ বনাই যাবলৈ অকণমান প্ৰব্লেম হ'ব তো সেইটো কাৰণে বেছিকৈ বনাই থাকোঁ ডাইৰেক্ট ডিলাৰতে বনাই আছোঁ তো লগাত গাইজ আমি এতিয়া ওলাই আহিছোঁ তো ডিলাৰলৈ বুলি এতিয়া মানে এডোখৰ ব্লগ বনাই থাকোঁ অকণমান দিগদাৰ হৈছে আমি পাইছোঁ এতিয়া লেচুবাৰী তো নিৰজনী ফিল আপ কৰি লৈছে তো এইখিনিতো ৰৈ আছোঁ তো গাই চাই থাকা নিৰজনী এতিয়া ফিল আপটো কৰি লওক তো ফিল আপ কৰি আহি গ'লোঁ মানে স্পীডত যাবলৈ বেয়া হৈছে মানে মোৰ চেইন পকেটটো গৈ আছে পূৰা মানে খেক কৰিছে মানে মোৰ চিগনেললৈ চিগনেল দিগদাৰ বহুত মানে লাহে লাহে বিন্দাছ গৈ আছোঁ তো এইটো নাই আৰু ভালকৈ ৰাইডৰ কাৰণে পূৰা এক্সাইটেড হৈ আছোঁ মানে পূৰা এতিয়া ক'ত গ'লে ভাল হ'ব কমেণ্ট কৰিবলৈ নাপাহৰিবা ছাৰ্ভিচিং চেণ্টাৰ এইপিনে ৰখাই লওঁ গাড়ীখিনি ধুনীয়াকৈ এখন তো গাইজ মানে পাই গ'লোঁ এতিয়া বস্তু বিচাৰি আছোঁ পাম নে নাপাম অঁ এণ্ট্ৰিটো কৰিলোঁ কিছুমান কি হ'ব আজি পামনে দুটাকে হৈছোঁ পাওঁ নাপাওঁতে কি হয় চাবিটো ক'ত চলি এতিয়া এণ্ট্ৰিটো কৰিব লাগিব কি ষ্টাৰ্ট হয় মই চলাই আহিলোঁ নহয় এণ্ট্ৰিটো কৰিলোঁ আৰু কি লগা তুমি চেঞ্জ পকেট গৈ আছে তই কি লগাবি মই চাবলৈকে আহিছোঁ আৰু তুমি চাবলৈ আহিছা গাড়ী চাড়ী নাই সিহঁতৰ লগতে আহিছোঁ আৰু এইপিনে আমাৰ বাহন ৰখি আছে পুৰা আজি টিপটপ একদম ৰাইডৰ কাৰণে প্ৰিপেৰেশ্যন প্ৰিপেৰেশ্যন ফৰ ৰাইড জোচ তই হেলমেটকেইটা লৈ আহ হেলমেটটো লৈ আহ আজি পুৰা মানে গাড়ীখন পূৰা ভৰাই দিলোঁ এইফালে প্ৰবাল বহি আছে এইফালে নিৰজ ব্লগ বনাই আছে এইফালে আজি পূৰা খালী পূৰা মোৰ গাড়ী সোমাই গ'ল তো মানে পূৰা বাঁহটো সোমাই গ'ল চেইন পকেটৰ দামটো 32 3200 তো মানে এতিয়া বনাই আছে চেল্ফটো লোৱা নাই এইফালে মানে পূৰা মানে অঁ দে ৰাইডৰ মজা ইয়াতে লৈ আছোঁ পূৰা ইমানেই টোপনি শুই আছে
হোৱা একো নাই বিচনাখন আনি এতিয়া আমাৰ ৰিল চোৱা আছে গাড়ী তেনেকৈ আছে আজি টাইম কেইটা হ'ল 2টা বাজিলে তো গাইছ এতিয়া বাজিলে কেইটা বাজিলে 2:35 12 বজাত এতিয়া গাড়ী সোমাইছে আৰু লাহে লাহে ইমান টাইমত তো গাইজ ফাইনেলি সোমাই গ'ল আৰু এইপিনে চোৱা এইবোৰ গোটেই ভৰ্তি এইখন আমাৰ কাঞ্জন ছাৰৰ ঘৰ পৰি আছে ইয়াতে চাৰ্কি চব আহোঁগৈ পিছত এইপিনে এখন চাৰ্কি সোমাই আছে ইয়াত তো এইপিনে লগাই আছে আৰু আমি ৰখি আছোঁ আৰু মনত চেঞ্জ পকেট বদলাইছে আজি বনি হ'বগৈ নে হ'বগৈ লাগে লগাই আছে আজি বনি হ'বগৈ লাগে পুৰা পিনে এতিয়া মানে বনাই মেলি অলপ গাড়ী বহুত বাহ সোমাই গ'ল দুখ দিয়ে উপায় নাই আৰু কেতিয়াবা চলা মজাকৈ লগাইছে টিপটপ KTM চলাবা তোমালোকেও আমি চলালোঁ এতিয়া গলা গলা কৰি গৈছে গাইছ